আজি ৰুমতে বহি ভিডিঅ' এডিট কৰি আছিলোঁ, তেতিয়া পেহীয়ে ভাইটিটোক দি থৈ গ'ল। সি আকৌ এক জেগাত নাথাকে, তাক ঘূৰাই লৈ ফুৰিব লাগে। আৰু তেনেকৈ ফুৰি থাকোঁতে কেতিয়া তাৰ টোপনি আহি গ'ল গমেই নাপালোঁ। আৰু টোপনি যোৱাৰ বাবে আৰু তাক ঘৰতে শুৱাই থৈ আহিলোঁ। শুৱাই থৈ আহি দেখিলোঁ বাটতে কেইডালমান কচু আছে, সেইবাবে কচুকেইডালকে লৈ আনিলোঁ। সদায়নো কিমান মছলা দি আঞ্জা খাওঁ। আহি দেখা পাইছে নহয়, মায়ে কচুকেইডাল চেৰাব ধৰিলে। তো কচুকেইডাল অলপমান বনোৱাকৈ দেখাই দিওঁ বোলো। আৰু কচুত বিশেষ একো বস্তু দিয়া নাই, 2টা নহৰু দিছোঁ আৰু জ্বলা 2টা দিছোঁ। আজিকালি পিছে বতৰৰ মহিমা আৰু ধৰিবই নোৱাৰা হৈছে। তাৰে পিছত ভাবিলোঁ লাগে হাত এটা চাটনিৰো যোগাৰ কৰিলোঁ। চাটনিটোৰ যোগাৰ পিছে ভনীয়েহে কৰিলে, মানে মই সকলো বস্তু চিনি নাপাওঁতো, সেইবাবে ভনীয়ে আনিলে। এতিয়া গোটেইখিনি বস্তু অলপমান চৰুত সেকি লওঁ, তাৰে পিছত চাটনি ভাত মিক্সিত মাৰি ল'ম আৰু ফাইনেল লুকটো দেখিব পাৰিছে, মানে চিম্পল খানা আৰু আজি। কেতিয়াবা মানে চিম্পুলো খাব লাগে, আৰু যিহেতু গৰম ঠাণ্ডা মিক্স হৈছে ফ্ৰেণ্ডছ, মছলা পাতি অলপ কম খোৱাটোৱে ভাল। আৰু মোৰো অলপ গা চা বেয়া যে, সেইকাৰণে ভাবিলোঁ আজি চিম্পুলকে খাওঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, কেতিয়াবা মানে থলুৱা খাদ্যও খাই ভাল লাগে। তো আজি এইখিনিতে এৰিছোঁ, বাই বাই। তেনেহ'লে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।